ৰাতিপুৱাই মাছৰ বেপাৰী এজন আহিলে আৰু তেওঁৰ পৰাই ভাঙোন মাছ কেইটামান ৰাখিলোঁ। তেওঁ বাকলি আৰু পেটুখিনি গুচাই দিছিলে, কিন্তু মোৰ বৰ পচন্দ নহ'লে। মই আকৌ বাকলি তাৰপিছতে মাছৰ ফুলবিলাক ভালদৰে গুচাই মই চাফা কৰি ল'লোঁ আৰু বাকী যোগাৰখিনিও মই কৰি ল'লোঁ। এই দেখিছেনে, মাছখিনি মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু বাকীখিনি যোগাৰ কৰি ল'লোঁ। এতিয়া এয়া কেৰাহীত তেল দি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ পাছতে মাছকেইটা মই একদম ধুনীয়াকৈ ভাজি ল'ম। এয়া গৰম তেলত মাছকেইটা দি দিছোঁ। দি মাছকেইটা দি ইলুটি সিলুটিকৈ মই ভালকৈ ফ্ৰাই কৰিম। এয়া লুটিয়াই দিছোঁ মাছকেইটা। আপোনালোকৰ ফালে এইটো কি মাছ বুলি কয় বাৰু? আমি কিন্তু ভাঙোন মাছ বুলি কওঁ। আৰু মাছকেইটা লওঁতে একদম জীয়াই আছিলে, ইয়াৰ লোকেল মাছ বুলি ক'লে। মাছকেইটা মোৰ ভাজা হৈ গ'ল। এতিয়া সেইকেইটা মই উঠাই ল'ম। মাছকেইটা উঠাই লোৱাৰ পাছতে মই বাকীখিনি বনাম। এইফালে বনাই আছোঁ মই লাই শাক আৰু আলু। এইখিনি নহৰু দি তেল মাৰি বনাই আছোঁ মই। আৰু মাছখিনি উঠোৱাৰ পাছতে মেথি গুটি কেইটামান দিছোঁ। তাৰপাছতে দিম ধনিয়া নহয়, কটা পিঁয়াজ অকণমান দিম। এইখিনি ভালদৰে ভাজি ল'ম। অলপ ৰঙচুৱাকৈ ভাজি লোৱাৰ পাছতে নিমখ হালধি দিম জোখমতে। নিমখ হালধি দিয়াৰ পাছতে মই দিম বিলাহী আৰু পালেং শাক। এয়া বিলাহী আৰু পালেং শাকখিনি মই ধুনীয়াকৈ কাটি থৈছিলোঁ। এতিয়া এইখিনি লৰাই ল'ম ভালদৰে। লৰোৱাৰ পাছতে মই ঢাকোন দি থ'ম। ভালদৰে যেতিয়ালৈকে বিলাহীখিনি নগলে শাকখিনি নিসিজে তেতিয়ালৈকে মই ঢাকোন লগাই থৈ দিম। দেখিছেনে, এতিয়া মই ঢাকনি লগাই থৈ দিম। অলপ সময় পাছতে ঢাকনি দাঙিছোঁ, তেতিয়া দেখা পাইছোঁ বিলাহী আৰু পালেংখিনি ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই গৰম পানী দি দিম। এয়া পানীখিনি দিয়াৰ পাছতে ধুনীয়াকৈ উতলিছে। উতলাৰ পাছতে মই মাছকেইটা দি দিম, যিকেইটা মাছ ভাজি থৈছিলোঁ। আৰু এতিয়া ধুনীয়াকৈ উতলি থাকিব। যেতিয়া মাছ আৰু শাকৰ ৰংটো সলনি হ'ব, দেখা পাইছেনে, শাকৰ ৰংটো অলপ বদলি হৈ গ'ল। আৰু বাকীখিনিও মোৰ বনাই হৈ গ'ল। এতিয়া কাঁহীখন ধুনীয়াকৈ সজাই লওঁচোন আহক। থালত আছে ভাত, এইফালে বিটৰ চালাড, আলু আৰু লাই শাকৰ ভাজি। এয়া ৰাতিপুৱা যে আলহীয়ে দেখিয়ে নাখাওঁ কৈছিলে কবি ভাজি, লগতে এয়া পালেং শাক, বিলাহী, ভাঙোন মাছৰ জোল, আৰু এয়া হৈছে লাই শাক। সকলোৰে পচন্দবোৰ বেলেগ বেলেগ। মানুহজনে বোলে লাই শাক আৰু আলু ভাজি খাম, ছোৱালীহঁতে বোলে নহয় লাই শাক বইল কৰিবা দীঘলে দীঘলে। সিহঁতৰ বাবে বইল কৰিলোঁ, মানুহজনৰ বাবে ভাজিলোঁ। লগতে এয়া ফ্ৰাই মাছ এপিচ। মানুহ 4জন, কিন্তু সকলোৰে জুতিবিলাক বেলেগ বেলেগ। কোনোবাই জোলৰ মাছ খায়, কোনোবাই ফ্ৰাই মাছ খায়। ছোৱালীকেইজনী বোলে ফ্ৰাই মাছে খাব আজি। সিহঁতৰ বাবে ফ্ৰাই কৰিলোঁ আৰু মানুহজন আৰু মোৰ বাবে জোল কৰিলোঁ। এতিয়া আমি ভাতকেইটা খাই লওঁ। আপোনালোকে যদি খোৱা নাই খাই লওকগৈ দেই।